ফালতু হাঁহি মারছি কিয় ভিডিঅ' নবনাম তোর মুছন হৈছে হা ক'ত লৈ যাব চাহ Good morning guys, etu aji hol mor second vlog moi sida arambho korisu Guwahati pora etia moi goi asu ghorot apunalok dekhai asu ghorot goi ki koru ki nokoru gutei khini dekhai asu guys Guwahati gari cholao to bahut riskor kotha hoi goise guys jiman gari aji robibar boli olop kom ase beleg dina hole to yate bridgeor upor to jam lagi thake jiman gari hoise এতিয়া আমি আহি পল্টন বজাৰ পাম আৰু এই পল্টন বজাৰ পালোয়ে তাৰ পিছত যাম মাছখোৱা হৈ কেনে আমি জাহাজত গুচি যাম ডাইৰেক্ট উত্তৰ গুৱাহাটীলৈ উত্তৰ গুৱাহাটীৰ পৰা চিধা বেজেৰা ৰাস্তাত গাইছ আমি আহি পালো জাহাজ এতিয়া গৈ আছো টিকেট কাটিব টিকেট 15 টকা লয় ইয়াৰ পৰা আমি উত্তৰ গুৱাহাটী যাবলৈ হ'লে জাহাজৰ পৰা নামিলো এতিয়া গৈ আছো আমি পাহাৰৰ মাজে মাজে উত্তৰ গুৱাহাটীলৈ পাহাৰৰ মাজে মাজে গৈ আছো গাইজ পাহাৰবিলাক কাটি শেষ কৰিছে আৰু আগতে ৰাস্তাটো বহুত ধুনীয়া লগা আছিল তথাপিও গাইজ ইয়াতে কেইদিনমান আগত মানে বাঘ ওলাইছিল একদিনত 12টামান মানুহক বাঘে কামুৰিছে মানে ঠিক এইখিনি জেগাতে হ'লে বাঘকেইটা মানে হাবিত চাইডত লুকাই থাকে মানুহ এনেকৈ গুচি যায় যোৱাৰ লগে লগে ওপৰতে জাপ মাৰি পৰে মানুহ চানুহ ইমান নাথাকে ন সেইকাৰণে অলপ উৎপাতটো বেছি আৰু বাঘৰ উৎপাতনো কিয় নহ'ব গাছ চাছ কাটি শেষ কৰি দিছে চব বাঘক আৰু গাছ কাটি যে বাঘৰ ঘৰ ভাঙিছে সেইকাৰণে বাঘে কামুৰিব আহিবই গতিকে সিহঁতৰনো ক'ত দুখ আছে আৰু সিহঁতক অপকাৰ কৰিছে সেইকাৰণে সিহঁতে অপকাৰ কৰিছে গাইছ আহি আকৌ এটা বজাৰ পালো বজাৰটোত ৰখিছো ৰ'ব কিবা কিবি লৈ যাওঁ বহুত চব্জি আছে ইয়াতে দাদা কবিৰ দাম কিমান দুটা কবি জানে আৰু বিট কিমানকে 80 টকা দাদা বস্তুখিনি লৈ লওঁ গাইজ বস্তু ললো এতিয়া গৈ আছো ডাইৰেক্ট ঘৰত গৈ আপোনালোকক দেখাই আছো কি কৰোঁ কি নকৰোঁ আৰু ভিডিঅ' চিডিঅ' নবনাওঁ আৰু ৰাস্তাত ডাইৰেক্ট ঘৰত গৈ আপোনালোকক দেখাই আছো বহুত দেৰি হ'ল গালি খাব লাগিব আজি ঘৰত কিয় ভিডিঅ' নবনাম আকৌ তই মেইন হ'ল এক্টৰ এইটো হ'ল আমাৰ এক্টৰ হয় বাবা তই ডাঙৰ হ'লে এক্টৰ হবি না হা কি ভিডিঅ' বনাবি
ভাল ভিডিঅ' ভাল ভিডিঅ' বনাব আকৌ আহিলি দেখুৱাই কিয় হা গা নোধোৱা কি ফুৰ্তি লাগছি তোৰ তই মোক খচি থৈ পেলাই কিয় ৰছা তেতিয়া কিয় খচি থৈ ৰছা অ কতে কি কৈছা কামে কি পিঠা খাইছি তই বাং তই কি খাইছা ফালতু আহি মারছি লাজু কেইটা খাইছা ভাই কেইটা খালা হ্যাঁ টানি হ্যাঁ স্যার শুকাইছি নাকি হ্যাঁ পুয়ে বনা বিদায় এটা খাই আছে The next day. গাইজ মানে যোৱাকালি ইমান কামত ব্যস্ত হৈ গ'লো ভিডিঅ'টো খতম কৰিব নহ'ল তো আজি দিছোঁ আপোনালোকক বাই বাই ভিডিঅ'টো আজিৰ পৰা খতম নে কওঁ কিবা কওঁ কিবা কওঁ আজিৰ কাৰণে বাই বাই বুলি কওঁ